ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই আপোনালোকে চাই আছে আনুজ বয় ইউটিউব চেনেল। তো মই আজি উপস্থিত আছোঁ আমাৰ চলন্তপাৰাত নিৰ্মিত নতুনখন অভাৰ ব্ৰিজৰ ওপৰত, আৰু মই আজি ইয়াৰে পৰা আমাৰ ভিডিঅ'টো আৰম্ভ কৰিম। আৰু ব্ৰহ্মপুত্ৰই যেতিয়া কাল ৰূপ ধাৰণ কৰে তেতিয়া ব্ৰহ্মপুত্ৰৰ দৃশ্যবোৰ কেনেকুৱা সেইটো আপোনালোকক দেখুৱাম। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া সেইবোৰ নৰনাৰায়ণ সেতু আৰু আপোনালোকে চাব পাৰে আগত নৰনাৰায়ণ সেতু, আৰু আমি গৈ আছোঁ এইখন তলেৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈ। তো আজি মই আপোনালোকক ব্ৰহ্মপুত্ৰৰ ভিউটো দেখাম। চাব পাৰে ৰাস্তা কি সুন্দৰ। ইয়াত যোগীঘোপাৰ পৰা ভিউটো আগত আছে বটানিকেল গাৰ্ডেন, আৰু ইমান ডাঙৰ ডাঙৰ টাৱাৰ। আৰু আমি এইবাৰ অভাৰ ব্ৰিজৰ তলেৰে ব্ৰহ্মপুত্ৰৰ পাৰ গৈ পাম। চাব পাৰে কোনো নাই, সন্ধিয়াৰ সময়, বতৰটো কি সুন্দৰ হৈ আছে। গাড়ীবোৰ যাই আছে, আমিও গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰলৈ। চাব পাৰে ভিউটো, সন্ধিয়াৰ ভিউ। তো আপোনালোকক ব্ৰহ্মপুত্ৰৰ পাৰত গৈ আজি ব্ৰহ্মপুত্ৰৰ ভিউটো দেখাম। মই আজি পুনৰ আহিলোঁ ইয়ালৈ, আৰু আপোনালোকে চাব পাৰে আজি ইয়াত শিলবোৰ নাই, শিলবোৰ আছে পানীৰ তলত। আৰু ইয়াত এখন ডাঙৰ জাহাজ, আৰু ইয়াতে কাম চলি আছে। চাব পাৰে আজি এই ওপৰত দৃশ্য, আৰু ইয়াৰ তলৰ ভিউটো চাব পাৰে আজি কিমান পানী বাঢ়িছে। চাব পাৰে ইয়াত কাম চলি আছে, ডাঙৰ ডাঙৰ মেচিন। চাব পাৰে আর আছে ইয়াত এখন ডাঙৰ জাহাজ। আৰু আমি এতিয়া যাম আগফালে। চাব পাৰে কি দৃশ্য, সন্ধিয়াৰ ভিউ চাব পাৰে। আৰু আমি এইবাৰ আগৰ ফালে যাম, য'ত মানুহে মাছ মাৰি আছে। তো আমি আগত গৈ লগ চাব পাৰে ভিউ, সন্ধিয়াৰ ভিউ। আৰু মই আছোঁ একেবাৰে তলত, আৰু ইয়াতে মাছ মাৰি আছে চাব পাৰে। আৰু ইয়াতে বাঁহ কাটি থৈ দিছে। সন্ধিয়াৰ ভিউ চাব পাৰে। আজি পানী বহুত বাঢ়িছে। তো আমি এতিয়া চিনেমেটিক ভিডিঅ' ল'ম, তো চাই থাকক।
আপোনালোকে যে চাই আছে মোৰ পিছফালে ইমান সুন্দৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ দৃশ্য, কিন্তু আপোনালোকে ইয়ালৈ অহাৰ ৰাস্তাটো চাবনে? আপোনালোকক দেখুৱাই আছোঁ। চাওক ৰাস্তাৰ অৱস্থা। এইটো ৰাস্তা আৰু এইটো মোৰ চাইকেল এই ৰাস্তাত আহিছে। তো মোৰ ভিডিঅ'বোৰ চাব, ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।